এই যে কাৰোবাৰ লগত প্ৰথমে হাই হেল্ল'ৰে আৰম্ভ কৰি লাহে লাহে কথা পতাৰ অভ্যাসত পৰিণত হৈ যায়, সেয়া লাগিলে আপোনাৰ বন্ধু বান্ধৱীয়ে হওক বা আপোনাৰ প্ৰিয়জনেই হওক, ব্যস্ততাৰে ভৰা দিনটোত অকণমান সময় উলিয়াই আপোনাৰ খবৰ লোৱা, ৰাতি হলে আকৌ ঐ শুনা আজি কি হ'ল জানানে বুলি আৰম্ভ কৰি দিনটোৰ সমস্ত বিৱৰণ দিয়া, আপোনাৰ খং, অভিমান, ঠেপেচ সকলোবিলাক সামৰি লোৱা, আপোনাৰ মনৰ কথা তেওঁৰ মনৰ কথা আপুনি জানিব পৰা, আপোনাক কেতিয়াও অকলশৰীয়া অনুভৱ হ'বলৈ নিদিয়া, কেতিয়াবা যদি আপুনি বিপদতো পৰে তেওঁ যে তেতিয়া কয় হ'ব দিয়া একো চিন্তা কৰিবলগীয়া নাই মই আছোতো, এই কথাষাৰি যথেষ্ট নহয় জানো? বাকী জীৱন মৰণৰ প্ৰতিশ্ৰুতি নালাগে দিয়ক। আৰু এই কথাখিনি কৈ থাকোঁতেও আপোনাৰ চাগে নিশ্চয় তেনেকুৱা এজন ব্যক্তিৰ কথা মনলৈ আহিছে নহয় জানো? চাওকচোন, যান্ত্ৰিকতাৰে ভৰা আজিৰ যুগত বিনা স্বাৰ্থত আপোনাৰ খবৰ লোৱা ব্যক্তি খুব কমেই ওলাব। আৰু তেনেকুৱা ব্যক্তি যদি আপোনাৰ জীৱনতো আছে তেন্তে তেওঁক খুব ভালদৰে ৰাখিব, কিয়নো সময়ৰ সোঁতত যদি তেওঁ এবাৰ হেৰাই যায় তেওঁ তেতিয়া কেতিয়াও ঘূৰি নাহে।